নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান চাদৰৰ দহি বতা ভিডিঅ' এটা লৈ আহিছোঁ। এয়া মই বনক গল্ডেন বনক আৰু হোৱাইট কালাৰ বনক আৰু মাজতে মই নেভি ব্লুটো পাত এটা লগাইছোঁ। বেজিৰে মই দহিখিনি লগাই লৈছোঁ, সূতাটো লগাই লৈ ধুনীয়াকৈ মই এটা গাঁঠি ওপৰত দি দিলোঁ। নেক্সট আৰু এটা দিম, তাৰপিছত আকৌ এটা মাজত মই পেটটোত এটা আৰু এটা গাঁঠি লগাই দিম। কাৰণ এইটো কাৰণে লগাই দিলে ভাল, কিয় যে নেক্সট টাইম মানে কি টানি ক'ৰবাত লাগি গ'ল বা টানিলে কোনো টানি চালে ওলাই নে নোলায়, তো ঠিক তেনেকুৱা মই গাঁঠি তিনিটা ওপৰত এটা, মাজত কেতিয়াবা তিনিটা হয়। দহিটো মানে লম্বা থাকিলে তিনিটা হৈ যায়, আৰু দহিটো যদি বাৰু সৰু থাকে তেনেহ'লে দুটা মানে মাজত হয়, আৰু সেইটোৱেদি তিনিটা হয়। টোটেল মই 4টা গাঁঠি লগাওঁ। আপোনালোকে কেইটা গাঁঠি লগাই বাৰু মোক জনাবচোন। চাগে মই কমকৈ গাঁঠি লগাই আছোঁ, আপোনালোকে যদি জানে মোক জনাই দিব। এয়া মই নেভি ব্লু পাত লৈছোঁ, বাকীখিনি মই বনক লৈছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মোৰ কাপোৰখিনিৰ দহিখিনি মিলিছে নে নাই সেইটো আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব। এয়া মই পূজাৰ কাপোৰে প্ৰায় মই এইকেইটা দিন চাদৰৰ দহি বাতিয়ে আছোঁ। চাগে পাইছে আপোনালোকৰ ভিডিঅ' বহুতখিনি, কাৰণ মই দহি গাঁঠিছোঁ, আৰু প্লাছ মই এতিয়া কেনেকুৱা হৈছে মই এডিট কৰিব পৰা নাই, তো তাৰ কাৰণে মই ভিডিঅ' পষ্টো কৰিব পৰা নাই। মোৰ হৈ গ'ল। মানুহে কয় 2 মিনিটত এখন চাদৰ গুঠি ওলাব পাৰিম, এইটো মিছা কথা। কাৰণ কিয়, মই গুঠি এইকেইটা দিনত মই বহুত বেছি চাদৰ গুঠিছোঁ, য'ত মই গম পাওঁ মিনিমাম 45 মিনিট লাগে। কাৰণ এখন ভালকৈ ধুনীয়াকৈ চাদৰখন যদি মজবুত কৰি গুঠিবলৈ হয়, তো 45 মিনিটটো আপোনালোকক লাগি যাব। কাৰণ সেনেকৈতো গুঠি দিব নোৱাৰে, য'ত মানে কি ঢিলাকৈ গুঠি দিলে যে হলকিয়ে যায় গাঁঠিটো, তো তেনেকৈ গুঠি দিলে কিনো হ'ব। তো একদম পাৰফেক্টলি গুঠিবলৈ হ'লে 45 মিনিট লাগি যায়, 45 মিনিট 20 মিনিটৰ ওপৰত লাগি যায়। কাৰণ কিয়, এখন ধুনীয়াকৈ ভাল মজবুত কৰি গুঠিবলৈ হ'লে 45 মিনিট আপোনালোকৰ আৰামছে লাগি যাব। আৰু পাত সূতাৰে কিছুমানে দহি বটে, তেনেকৈ অলপ কমতে হয়। কিন্তু বনক চনক লগালে বা এনেকৈ 3-4টা গাঁঠি মানে লগাই লওঁতে 45 মিনিট আপোনালোকৰ আৰামছে লাগি যাব। এয়া ফাইনেলি মোৰ চাদৰখন গোটেই কমপ্লিট হ'ব, আৰু লাষ্ট এটা বাকী আছে। আৰু গোটেইখিনিতো গোটেই 45 মিনিটত মই বনাব নোৱাৰোঁ, কাৰণ ভিডিঅ'টো বহুত বেছি লম্বা হৈ যায়, আপোনালোকেও বৰ পাব। আৰু মোৰ ভিডিঅ' কৰি দিয়া মানুহো নাই, ঠিক তেনেকুৱা মই অকলে বনাই আছোঁ বাৰু। মই চাদৰ গাঁঠিও আছোঁ, ভিডিঅ'ও বনাই আছোঁ, আৰু বহুতকেইটা ভিডিঅ' আছে য'ত মই এডিট কৰিব পৰা নাই, তাৰ কাৰণে মই প'ষ্ট কৰিবই পৰা নাই। সেইটো কাৰণে লাষ্ট ভাবিলোঁ আজি এইমাত্ৰ এখন চাদৰখন গুঠিলোঁ, ভিডিঅ'টো বনালোঁ, আপোনালোকক এডিট কৰি লগালগ মই ভিডিঅ'টো এতিয়া প'ষ্ট কৰিম। তো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈকে নাপাহৰিব। পিছে দুৰ্গা পূজাৰ আপোনালোকলৈ শুভেচ্ছা থাকিল। আপোনালোকে ভালদৰে দুৰ্গা পূজা চাব, ভালদৰে চাব, কাৰণ গাড়ী মটৰৰ বহুত বেছি ভিৰ, তো ভালদৰে যাব, ধুনীয়াকৈ পূজা পাতল চাই আহিব। আপোনালোকলৈ পূজাৰ বহুত বেছি শুভকামনা থাকিল। ময়ো ভাবিছোঁ এইবাৰ ভালদৰে পূজা চাম, যোৱাবাৰ চাব নাপালোঁ কাৰণ মোৰ আইতা ঢুকাইছিলে। তো এয়া চাওক, মোৰ ধুনীয়াকৈ চাদৰখন অৱশ্যে আপেল কালাৰৰ হয়, 3টা কালাৰেৰে মই গুঠিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া মোৰ চাদৰখন কমপ্লিট হৈ গ'ল, আপোনালোকক দেখালোঁ। বাকী মই বেক কেমেৰাদি কৰিলোঁ না এইটো, সেইটো কাৰণে অলপমান এয়া চাওক, গোটেই চাদৰখন ধুনীয়া। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। বাই।